আমি সকলোৱে জানো গোৱালপাৰা জিলাত 12খন থানা আছে। অল ওভাৰ ডিষ্ট্ৰিক্ট 12খন থানা। 12খন থানাৰ মাজত মাত্ৰ কেৱল এজনহে গাঁওৰক্ষী COVDO ছাৰ আছে। চক্ৰ সংগঠক বিষয়া মাত্ৰ এজন। এই এজন চক্ৰ সংগঠক বিষয়াই COVDO ডাঙৰীয়াই কেনেকৈ গোৱালপাৰা অল ওভাৰ গোৱালপাৰা জিলাখন চলাব পাৰে? সম্ভৱে নহয়। কেনেকৈ চলাব পাৰে? সেই সূত্ৰে আমাৰ গোৱালপাৰা জিলাত COVDOৰ অভাৱ আছে। মাত্ৰ এজন COVDO দি গোটেই গোৱালপাৰা জিলাখন চলোৱা সম্ভৱ নহয়। দ্বিতীয়তে, মোৰ জানামতে মই যিখিনি জানো, গাঁওৰক্ষী বাহিনীৰ পহৰা দিয়াৰ সা সৰঞ্জাম মোৰ ধাৰণা মতে প্ৰায় আজি 4-5 বছৰৰ পৰা অহা নাই। কোনো সা সৰঞ্জাম নাই। কিছুমান কমিটি আছে, তেওঁলোকৰ এটা বেচ বোধ কৰোঁ মোৰ ধাৰণা নাই, এটা বেচো বোধহয় নাই। অথচ ৰেজিষ্টাৰ হৈছে, কিন্তু উপায় নাই, চৰকাৰে দিয়া নাই। এইটো এটা অভাৱ আমাৰ গাঁওৰক্ষী বাহিনীৰ মাজত আছে। দ্বিতীয়তে, আজি প্ৰায় 11 মাহমান হ'ল আমাৰ গাঁওৰক্ষী বাহিনীৰ পকেট মানিৰ খবৰ নাই। আমি কেনেকৈ চলাব লগা হৈছে? আমি কেনেকৈ চলাব পাৰোঁ এটা সংগঠন? নিশ্চয় আমাৰ বিগত দিনত 26 জানুৱাৰী উপলক্ষে, গণৰাজ্য দিৱস উপলক্ষে পহৰা পাতিৰ ক্ষেত্ৰত আমি নিশ্চয়, আমাৰ CO ছাৰে জানে, তেখেতে এটা আদেশ কৰিলে যে গণৰাজ্য দিৱসত গাঁওৰক্ষী বাহিনীৰ ভলেণ্টিয়াৰৰ দ্বাৰা পহৰা দিয়াব লাগে। আমি উপযুক্ত পহৰাখিনি আমি দিয়ালোঁ। আমাৰ পকেটৰ পইচা খৰচ কৰি হ'লেও আমি দায়িত্বত কিন্তু পিছ সকীয়াই যোৱা নাই। গৈছোঁ নেকি? আমি পিছফালে গৈছোঁ নেকি? দায়িত্ব এৰাল দি যোৱা নাই। আমি কাম কৰি আছোঁ আৰু আগন্তুক দিনলৈকেও কাম কৰি যাম বুলি আমাৰ এটা প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকিলোঁ। এতিয়া কথা হৈছে, যোৱা কেইবছৰমান আগতে আমাৰ সৰ্বানন্দ সোণোৱাল ছাৰ থাকোঁতে গাঁওৰক্ষী বাহিনীৰ প্ৰত্যেকটো গাঁওৰক্ষী বাহিনীৰ নামত চাইকেল দিব বুলি এটা প্ৰতিশ্ৰুতি দিছিলে আৰু উন্নত মানদণ্ডৰ এণ্ড্ৰইড মোবাইল, চাইকেল আৰু এণ্ড্ৰইড মোবাইল দিয়াৰ এটা প্ৰতিশ্ৰুতি আছিলে। এই কথাখিনি মই খুব সুবিধা লৈছিলোঁ মেমৰ সন্মুখত ক'ব কাৰণে, কিন্তু মোৰ দুৰ্ভাগ্যক্ৰমে মেম গুচি গ'ল। হয়তো তেখেতৰ আগত ক'ব পাৰিলে উত্তম হ'লেহেঁতেন, কিন্তু ক'ব পৰা নাই। যিয়ে হওক, আমাৰ মাজত এটা আলোচনা থকাটো ভাল। আমি চাইকেলখিনি বা উন্নত মানদণ্ডৰ এণ্ড্ৰইড মোবাইল পাইছোঁ নেকি? পোৱা নাই। এতিয়ালৈকে আমাক যোগান ধৰা নাই। লগতে আৰু এটা কথা আছিলে, যিখিনি পকেট মানি আছিলে, পকেট মানিখিনি বৰ্ধিতকৰণ কৰা। পকেট মানিখিনি বৰ্ধিতকৰণ কৰা, এইটো আছিলে আমাৰ সৰ্বানন্দ ছাৰ, CM ছাৰ আছিলে, তাতে ঘোষণা হৈছিলে। তো যিয়ে হওক, আজিলৈকে সেই বৰ্ধিত পকেট মানিখিনি আমি নাপালোঁ। আগৰখিনি পোৱা নাই, বৰ্ধিত আৰু ক'ত পাম? আগৰখিনি দিয়া নাই। তে যিয়ে হওক, এইটো এটা খুব মানে হেমাহি কৰা যেন ধাৰণা হয়। গাঁওৰক্ষী বাহিনী সকলোৱে কিন্তু আমি কৈ যাওঁ যে গাঁওখনৰ মেৰুদণ্ড হৈছে গাঁওৰক্ষী বাহিনী। গাঁওখনৰ ৰক্ষণাবেক্ষণ দিয়াৰ দায়িত্ব চূড়ান্ত ৰূপে দায়িত্ব পালন কৰি আছে গাঁওৰক্ষী বাহিনী। আমি বিনা পইচাৰে শ্ৰমদান কৰি আছোঁ আৰু কৰিও থাকিম। কিন্তু এটা অনাৰেবল আমাৰ আছে, এটা মাননি আমাক দিয়া হৈছে গভৰ্ণমেণ্টে। এটা এইটো আমি দৰমহা বুলি ক'ব নোৱাৰোঁ, এইটো এটা মাননি। আমাৰ গাঁওৰক্ষী বাহিনীক এটা মাননি দিছে, সেই মাননিখিনিও আজিলৈকে আমি মানে আদায় পোৱা নাই।